ওয়ান্স ওয়েলকাম বেক টু মাই চেনেল। চ' আজি হঠাৎকৈ আহি গ'লোঁ মানে ইফালে, এইটো লালমাটি বুলি কয় নেকি, এই গণেশ মন্দিৰ আছে ইফালে, এইটো হ'ল গণেশ মন্দিৰটো। তো ইফালে যাই আছোঁ লাহে লাহে। চ' ইফালে দাদা আছে, ইফালে ভাইটিটো আছে। চ' হঠাৎকৈ আহি গ'লোঁ আজি, এনেকৈ মানে ভাবিলোঁ আপোনালোকক দেখাওঁ অলপমান। চ' দেখাই আছোঁ মন্দিৰটো পূৰা ভালকৈ, পূৰা বেক চাইডত মানে এই চাইডত আছে, এইফালে মানে গেটটো এৰি আহিছোঁ হঠাৎকৈ না। চ' তথাপিও দেখাইছোঁ পূৰা মন্দিৰটো কেনেকুৱা লাগে নালাগে, মানে বহুত ডাঙৰ মন্দিৰ না ইয়াতে। চ' অভয়পুৰীৰ ওচৰতে হয় এইটো, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। পূৰা ভালকৈ দেখাইছোঁ পূৰা মন্দিৰটো, ভাল লাগে, কিবা কিবি আছে না। চ' ইয়াতে কিবা কিবি হয় আৰু মানে প্ৰগ্ৰাম চগ্ৰাম হ'লে ইয়াতে হয় ফিল্ডত। পাৰ্কিং ইয়াতে মন্দিৰৰ কিটো মেইন মন্দিৰটো সিফালে। দাদা ৰখি আছে, এতিয়া আমি ভিতৰলৈ যাম আৰু চব ভিতৰত যায় নেকি? চ' ইয়াতে দোকান পাতি বহুত আছে, চাই আছে। ইয়াতে মন্দিৰৰ কিটো বহুত ডাঙৰ মন্দিৰ হয় ইফালে, মানে অভয়পুৰীৰ ওচৰতে এইটো ক'ব গ'লে লালমাটি বুলি কয়। ইয়াতে গাড়ী বাইক চাইকেল সোমোৱা নিষেধ। চাওক মন্দিৰটো, চেণ্ডেলবিলাক খুলি চালাবি নেকি? চেণ্ডেলবিলাকতো থৈ দিলোঁ। চাওক সেইফালে মন্দিৰটো কিমান ডাঙৰ, একদম মন্দিৰলৈ নাযাওঁ, মানে আমি গা ধোৱা নাই না। চাওক শ্ৰী শ্ৰী গণেশ নমঃ। ইফালে আছে আমাৰ মহাদেৱ। ইফালে বনাইছে জগন্নাথ দেৱৰ ৰথ গৃহৰ। এইখিনি আছিল, চালোঁ আৰু মন্দিৰটো বহুত ডাঙৰ।